Hello everyone. আমি মানে এটা সুইমিং পুল যাম। সুইমিং পুল অলপ ফুৰি আহো, কেনেকুৱা চাই আহো। তামিলনাডুত সুইমিং পুলটো কেনেকুৱা চাই আহো, ৰ'ব বলক ভিডিঅ'টো বাৰু দেখাই আছোঁ, যাই লওঁ। বৰ্তমান সুইমিং পুল আহি পালোঁ। সুইমিং পুলত আছোঁ আমি, গেট পাইছোঁ, সুইমিং পুলৰ গেট পাইছোঁ বৰ্তমান আমি এতিয়া। আই এম সুইমিং পুল। My best friend Tamil Nadu boy mana মোৰ কাৰণে তামাম পইচা কাটাই, মোৰ কাৰণে মানে পইচা কাটাব তামাম ভাল পায়। এয়া হৈছে তামিলনাডু পৰিৱেশ আৰু পুৰা মানে পুৰা এনজয় কৰি আছে ল'ৰাবিলাকে। এইটো মোৰ পাৰ্টনাৰ হয়, ই আহিয়ে মানে পুৰা ডুবি গৈছে আৰু এইফালে তামিলনাডুৰ লোকেল ছোৱালী হয়, লেডিজ এইফালে গা ধুই আছে ছোৱালীবিলাক। আৰু মোক চাই আছিল, মই মানে গান উঠো কাৰণে লাজ লাগিলে। ইয়াত মানে ছোৱালীবিলাক আছে, সেইকাৰণে মানে মই গা ধুব সোধা নাই। মই লগটোক কৈছোঁ যে গা নুধো মই এতিয়া। ছোৱালীবিলাক চাই থাকে, সেইকাৰণে মানে মোৰ লাজ লাগে অলপ, মই সেইকাৰণে মই গা ধোৱা নাই। আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে চাই থাকক আৰু কেনে লাগিছে মোক ক'ব ভিডিঅ'টো। ইমান ধুনীয়া পৰিৱেশ, আহি মানে ভালে লাগিল। এইবিলাক পুৰা গা ধুই আছে, তামিল ল'ৰা, এইবিলাক ছোৱালী, এফালে ছোৱালী গা ধুই আছে, এইফালে ল'ৰা গা ধুই আছে। আহি বেয়া লগা নাই, কিন্তু মানে গা নুধুলেও অলপ লাজ চাজ লাগেতো, যে ছোৱালীবিলাক গা ধুই আছে এইফালে। ধুনীয়া পৰিৱেশ তামিলনাডু। আৰু আপোনালোকক এনেকৈ দেখাই থাকিম আৰু ক'ত কি আছে চাই লওঁ, আৰু নেক্সট ভিডিঅ'ত বাৰু দেখাই আছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাওক আৰু কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। Star flows into the sky. The summer was alive, going to the end of time. I can see the daylight. I swear perfect. Is it really the end? Just so like a stranger, so far away from me. You said you were only
এতিয়া হৈ গ'ল চব ঘৰে গুচি গ'ল এতিয়া মানে দেৰি হৈছে টাইমো দেৰি হৈছে সেইকাৰণে ঘৰলৈ গুচি গ'ল আমিও যাওঁ এতিয়া আৰু ভিডিঅ'টো চাব সকলো চুইমিং পুল এটা অসমৰ নিচিনা চিন নহয় আৰু আমাৰ ঘৰত ডাঙৰ ডাঙৰ আছে সৰু সৰু ধৰ যাবলৈ ওলাইছোঁ লগৰজন আহিলে যাওঁ এতিয়া আমাৰ বৰ্তমান হ'ল আমি এতিয়া বৰ্তমান যাই লওঁ ঘৰলৈ যাওঁ ঘৰ বুলিয়ে কৈছোঁ মানে ৰুমলৈ যাম এতিয়া অলপ ফুৰি পেলাই ইয়াতে যোগাৰ ধোৱা হেৰি এইটো তামিলনাডু চুইমিং পুল আৰু কি দেখা সৰু সুৰা You fast training training okay swimming pool ইয়াতে ঘৰব আহিছিলোঁ 1 কিলোমিটাৰ আহিব লাগে কিবা কৈছিলোঁ ফ্ৰেণ্ডজনৰ লৈ আহিল ফ্ৰেণ্ডজনক কল এতিয়া আমি যাব পৰা আমি এতিয়া যাওঁ বৰ্তমান ৰুমলৈ কিবা পানী খাই পানী হৈ লওঁ উইনছা চাব আহিলোঁ কেনেকুৱা দেখালোঁ সকলোৱে যাতে মোৰ চেনেলটো মৰম দিয়ে চেনেলতে আগুৱাই যাওক তামিলনাডু আমি এতিয়া যাওঁ বৰ্তমান আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা সকলোৱে আৰু এনেকৈ নতুন নতুন ভিডিঅ' দি থাকিম আগলৈ এতিয়া বাই বাই আজিলৈ